নমস্কাৰ। পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আঞ্চলিক ৰাইজৰ সহযোগত কেন্দুৰ গাঁও আতিথ্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছিলোঁ হওক। তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। আমি মেকআপ কৰিবলৈ আহি থাকোঁতে ভাইটি প্ৰণৱজ্যোতি সি গালি দিব, শুনিব দেই। কেইটা বাজিলে বাদ দে। আহিছোঁ আমি অহা আগে আগে পালেহি। এইটো এটা ভাইটি হেমন্ত কৃষ্ণ নাৰদ দোহাৰ সকলো কৰে, বৰ সুন্দৰ ভাৱৰীয়া এজন আমাৰ লখিমপুৰৰে। মেকআপত বহি আৰম্ভ কৰিছে মেকআপ কৰিবলৈ। মই আকৌ সেই মাথা চাথা বিষ হ'লে স্পেচিয়েল এজন মানুহ লৈ আহিছিলোঁ। ইয়াৰ মালিচ দি আছে, চবকে পলাইছে। হৈ গ'ল উপায়। মেকআপ মেন প্ৰণৱজ্যোতি দেৰিকৈ আহে দেই। এইফালে চিত্ৰৰঞ্জন, আমাৰ চিত্ৰৰঞ্জন এইফালে চাই দিয়া পাক। কৰি থাকোঁ যি কৰিব লাগে। গোবিন 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 ভাওনাৰ ক্ষেত্ৰত মোক সকলো কামতে সহায় কৰা ভাইটি নিজে এজন বৰ সুন্দৰ শেষত খিচিৰ জেগা পালেহি। ভাও শেষ হোৱাৰ পাছত এইকেইজন মানুহ যি ভাওনাত কি হৈছে ক'ব নোৱাৰে, একদম নিজৰ কামত ক'ব লগা হয়। কম কষ্ট নহয়। এইকেইজন মানুহে না ভাওনা চাব পাৰে, কি হৈছে একো গম নাপায়, খালি কামত লাগি থাকিব লাগে। আৰু এজন আছিলে, সেইজনো দেখাবলৈ নাপালোঁ। ববুদা আছিলে, ববুদা আৰু বহুত আছে বাৰু। আৰু বিশেষকৈ ভিডিঅ'সমূহ মোৰ শেষলৈকে চাব। ভাইটি প্ৰণৱজ্যোতি আকৌ সেই একদম বিভিন্ন কামত লাগি আছে। অন্য হ'লেও লোৱাতে অইন কাম নকৰিলে এই কাম যেন বৰ ধুনীয়াকৈ কৰি দিয়ে। সকলোকে ধন্যবাদ জনাইছোঁ মোক ভিডিঅ' ইমান সময়লৈকে চোৱাৰ বাবে। বাই বাই।